গুৱাহাটীৰ লখৰা লাল গণেশ ৰোডৰ হাউকুচিত আজি মৈত্ৰী ট্ৰেডাৰ্ছৰ এক বৃহৎ নতুন শ্ব'ৰুম মুকলি হয়। হোম এপ্লায়েন্সেছৰ এই নতুন শ্ব'ৰুম মুকলি কৰে গুৱাহাটীৰ পৌৰ নিগমৰ মেয়ৰ মেগেন শৰণীয়ে। ইতিমধ্যে গুৱাহাটীত মৈত্ৰী ট্ৰেডাৰ্ছৰ 3খন এনে বিপণী আছে। শ্ব'ৰুম মুকলিৰ পিছত শ্ব'ৰুমৰ স্বত্বাধিকাৰ আৰু লগতে মেয়ৰ মেগেন শৰণীয়ে নিজৰ বক্তব্য দাঙি ধৰে সাংবাদিকৰ আগত এনেদৰে। অঞ্চলত মৈত্ৰী ট্ৰেডাৰ্ছৰ এইটো তৃতীয় শ্ব'ৰুম আৰু আগতে দুটাকে হেঙেৰাবাৰী অঞ্চল আৰু বশিষ্ঠ অঞ্চল খুলিছে। তাৰ দ্বাৰা গ্ৰাহক খুব উপকৃত হৈছে। উৎকৃষ্ট মানৰ তেওঁলোকৰ যি বস্তু বাহিনী বিক্ৰী কৰিছে সুন্দৰভাৱে কৰিছে আৰু গ্ৰাহকৰ সমাগম বৃদ্ধি হোৱাৰ লগে লগে এই অঞ্চলতো এই এটা শ্ব'ৰুম অতিকৈ প্ৰয়োজন আছিলে। ইয়াৰ দ্বাৰা এই অঞ্চলৰ বাসী ৰাইজে উৎকৃষ্ট মানৰ ঘৰুৱা উপযোগী সুন্দৰ বয় বস্তু ক্ৰয় কৰিব পাৰিব আৰু ইয়াৰ যি স্বত্বাধিকাৰ নীতিশ চৰকাৰ ডাঙৰীয়া সুন্দৰভাৱে আগুৱাই গৈছে। 1998ৰ পৰা যি আৰম্ভ কৰিছে সেই যাত্ৰা অব্যাহত আছে। তেখেতৰ উজ্জ্বল ভৱিষ্যত আমি কামনা কৰিছোঁ। আগন্তুক দিনত আৰু যেন অধিক এনেধৰণৰ শ্ব'ৰুম তেখেতে তৈয়াৰ কৰিব পাৰে, বনাব পাৰে, তাৰ কাৰণে আমি কামনা কৰিছোঁ। তাৰ লগতে সমূহ পৰিয়াল মৈত্ৰী ট্ৰেডাৰ্ছৰ সমূহ পৰিয়ালক আমি অভিনন্দন শুভেচ্ছা জ্ঞাপন কৰিছোঁ। 45,000 টকীয়া। দ্বিতীয় পুৰস্কাৰত আছে এটা 30,000 টকীয়া ৱাটাৰ পিউৰিফায়াৰ। তৃতীয়ত এটা ৰঙীন টিভি আছে, ৱাশ্বিং মেচিন আছে, মাইক্ৰৱেভ অভেন আছে ইত্যাদি তেনেকুৱা। মৈত্ৰী ট্ৰেডাৰ্ছত কনজিউমাৰ ইলেক্ট্ৰনিক্স, হোম এপ্লায়েন্সেছ, সৰু সৰু কিচেনৰ এপ্লায়েন্সেছ, মডুলাৰ কিচেনৰ কাম কৰোঁ আমি, IT প্ৰডাক্টছ, মোবাইল ইত্যাদি জেনেৰেলি ঘৰত যিখিনি দৈনন্দিন লাগে ইলেক্ট্ৰনিক্স গেজেটছ এইখিনি আমি চেষ্টা কৰোঁ উপলব্ধ কৰিবলৈ। ধন্যবাদ। প্ৰথমতে মই ৰাইজক ধন্যবাদ জনাবলৈ। ৰাইজে আমাক সহায় সহযোগ নকৰিলে আমি কেতিয়াও আগবাঢ়ি যাব নোৱাৰিলোঁ হয়। আমাৰ প্ৰচেষ্টা আৰু ৰাইজৰ সহায়ত আমি আগবাঢ়ি গৈ আছোঁ। 1989ত মৈত্ৰী ট্ৰেডাৰ্ছৰ জন্ম হয় অক্টোবৰ মাহত আৰু আজি 33 ইয়াৰ্ছত আমাৰ এইখন তৃতীয়খন শ্ব'ৰুম। আৰু বাকীটো ব্যৱসায়ৰ কথা আছে। আমি যিটো সদায় আমি সততাত ফ'ল' কৰোঁ, সততাই আমাৰ ভেটি আৰু একনিষ্ঠাতা। আমাৰ যিখিনি মৈত্ৰী ট্ৰেডাৰ্ছৰ গোটেই পৰিয়ালে আন্তৰিকতাৰে যিখিনি কাম কৰে, সমানুবৰ্তিতা মেইনটেইন কৰে, এইবোৰৰ ওপৰত বেছ কৰি আমি আগবাঢ়ি আহি আছোঁ। পূজাৰ বতৰ কিবা বিশেষ ব্যৱসায়ৰ কথাটো আছে। পূজাৰ বতৰত যেনেকুৱা আমি EMIৰ ওপৰত আমি মেইনলি জোৰ দিছোঁ, কিয়নো ৰাইজৰ হাতত আজিৰ দিনত যি দেখা গৈছে এটা 50-60 হাজাৰ টকীয়া বস্তু কিনিবলৈ একেলগে অলপ প্ৰব্লেম হৈছে। তো সেইকাৰণে আমি EMIত এইবাৰ যদি 12টা EMI হয়, এটা EMI অফ কৰা হৈছে, 11টা EMIত আহিব। কেছবেক অফাৰ আছে, এচিউৰ্ড গিফ্ট আছে, এক্সটেণ্ডেড ৱাৰেণ্টি আছে। নৰ্মেলি যেনেকুৱা এবছৰ থাকেতো 3 বছৰ হয়। তাৰপিছত ন কষ্ট EMI, মানে EMIৰ যিবোৰ প্ৰচেছিং চাৰ্জ এইবোৰ ইত্যাদি এইবাৰ দিব নালাগে। তাৰ ওপৰত আছে আমাৰ লাকি ড্ৰ কুপন। সেই কুপনৰ জৰিয়তে আমি 10জন গ্ৰাহক ভাল কিবা উপহাৰ দিওঁ আৰু এইটো প্ৰত্যেক বছৰে। গুৱাহাটীৰ পৰা জ্যোতিৰ্ময় হাজৰিকাৰ ৰিপৰ্ট, গণ অধিকাৰ লাইভ।